हेलो फ्रेंड्स मैं दीपांकर प्रथमे मोर चैनलत आपनालोक स्वागतम जनाइछु। आपनालोके सकलोए खबर এটা পাইছে চাগৈ ইলেকশন কমিশন অফ ইণ্ডিয়াৰ পৰা সকলো ভাৰতীয় নাগৰিকক নিজৰ ভোটাৰ কাৰ্ডৰ ভেৰিফিকেশ্যন 15 অক্টোবৰ ভিতৰত কৰিব কোৱা হৈছে। নহলে আপোনালোকৰ ভোটাৰ কাৰ্ডখন ডিএক্টিভেট হৈ যাব পাৰে। সো আজি মই আপোনালোকক ভোটাৰ কাৰ্ডখন কেনেকৈ আপোনালোকে নিজে ভেৰিফিকেশ্যন কৰিব পাৰিব তাকে ভিডিঅ'টোত দেখাম। ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যনটো সম্পূৰ্ণ অনলাইন ভাৱে কৰা হ'ব। ইয়াৰ বাবে ভিডিঅ'টো নকটাকৈ চাব, আপোনালোকে স্কিপ কৰিলে ভিডিঅ'টো ভালকৈ বুজি নাপাব। আৰু চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব আৰু বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি প্ৰথমে nvsp.in সাইটটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত এইখন পেজ আহিব, যে লগইন নাইবা ৰেজিষ্টাৰ অপচনটো আহিব। তাতে ৰেজিষ্টাৰ্ড এজ এ ইউজাৰ বুলি য'ত লিখা আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া আপোনাৰ মোবাইল নম্বৰটো ইয়াত ভৰাই দিব লাগিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত সাইডত থকা কেপচাটো এণ্টাৰ কৰি দিব লাগিব। তাৰপিছত সাইন অটিপিত যাব লাগিব। অটিপি এটা আহিব আপোনাৰ মোবাইলত, অটিপিটো ভৰাই দিব লাগিব। তাৰপিছত অটিপিটো ভেৰিফাই কৰাৰ পিছত আপোনাৰ এইটো পেজ আহিব। তাতে আপোনাৰ ভোটাৰ কাৰ্ডত থকা ভোটাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত ইমেইল আইডি অপশ্যন এটা আছে, যদি আপোনাৰ মেইল আইডি আছে মেইল আইডিটো ভৰাই দিব, যদি নাই সেইটো আপোনালোকে স্কিপ কৰিব পাৰিব। তাৰপিছত আপোনাৰ এটা সিক্ৰেট পাছৱৰ্ড বনাব লাগিব। সেই পাছৱৰ্ডটো দি আপুনি লগইন কৰিব পাৰিব। তাৰপিছত পাছৱৰ্ডটো আকৌ ৰিটাইপ কৰি দিব। ৰিটাইপ কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যন কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গৈছে। এতিয়া আমি আকৌ হোম পেজত যাম। তাৰপিছত আপুনি আপোনাৰ যিটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছিলে সেইটো আপুনি ইয়াত ইউজাৰ নামত এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো পাছৱৰ্ড দিছিলে আপোনাৰ সিক্ৰেট পাছৱৰ্ডটো দি পিনে আপুনি লগইন কৰিব লাগিব। কেপচাটো এণ্টাৰ কৰিব লাগিব। কেপচাটো যিটো দিছে কেপচাটো ভৰাই ল'ব। তাৰপিছত আপোনালোকে লগইন কৰিব লাগিব। এতিয়া আপোনাৰ এইটো ইণ্টাৰফেচ আহিব স্ক্ৰীনত। তাত ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰামটো ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ভেৰিফাই চেট ডিটেইলছত ক্লিক কৰিব লাগিব। তাৰপিছত ভেৰিফাই মাই ডিটেইলছত ক্লিক কৰিব লাগিব, তেতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি আহি যাব। তলত আপোনাৰ অপশ্যন আছে, যদিহে আপোনাৰ গোটেই ডিটেইলছখিনি স্ক্ৰীনত ওলাই যাব। যদিহে আপোনাৰ ভোটাৰ কাৰ্ডখনৰ কিবা শুধৰণি কৰিব আছে, তেতিয়া ইনফৰমেশ্যন ডিছপ্লেড এবভ নিডছ কাৰেকশ্যনত গৈ ক্লিক কৰি আপোনালোকে শুধৰণি কৰি ল'ব পাৰিব। মোৰ শুধৰণি কৰিবলগীয়া নাই, সেইবাবে ইনফৰমেশ্যন ডিছপ্লেড এবভ ইজ কাৰেক্টত ক্লিক কৰিম। তাৰপিছত তললৈ আহিব লাগিব। তলত আহি চিলেক্ট অপশ্যনত ক্লিক কৰিব লাগিব। তাতে মই যিটো ডকুমেণ্টছ ইয়াতে ছাবমিট কৰিম তাত ক্লিক কৰিব লাগিব। মই আধাৰ ছাবমিট কৰিম, তো মই আধাৰ অপশ্যনত ক্লিক কৰিলোঁ আৰু ছাইডত মই আধাৰ নম্বৰটো ভৰাই দিলোঁ। যদি আপোনালোকে বেলেগ কিবা ডকুমেণ্টছ দিয়ে সেই নম্বৰটো ইয়াত তেতিয়া ভৰাই দিব লাগিব। তাৰপিছত মই চুজ ফাইলত যাম। চুজ ফাইলত চিলেক্ট কৰি পিনে মোৰ আধাৰ কাৰ্ডখন ইয়াতে আপলোড কৰি দিম। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিম। এতিয়া আপোনাৰ এইখন স্ক্ৰীনত আপোনাৰ ডিটেইলছখিনি ওলাই যাব। তাৰপিছত আমি হোমত যাম। হোমত যোৱাৰ পিছত আপোনালোকে এতিয়া আপোনালোকৰ আগত এইখন ইণ্টাৰফেচ আহিব। ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰামত আমি আকৌ ক্লিক কৰিম।
তাৰপিছত পলিং ষ্টেচন ফিডবেকত আমি ক্লিক কৰিম। ইয়াতে আপোনাৰ পলিং ষ্টেচনৰ বিষয়ে কেইটামান প্ৰশ্ন সুধিব, এইটো আমি য়েছ ন' ক্লিক কৰিব লাগিব। তো এইখিনি আমি য়েছ ন' কৰি পিনে ছাবমিট বাটনত আকৌ ক্লিক কৰিম। তাৰপিছত আমি ক্লিক হেয়াৰত ক্লিক কৰিম। ওপৰত ক্লিক হেয়াৰ দেখিছে, তাত ক্লিক কৰিম আমি। ক্লিক হেয়াৰ ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে আপোনাৰ ফেমিলি এড কৰিবলৈ অপশ্যন আহিব। ইয়াতে আপোনাৰ ফেমিলি মেম্বাৰ ভোটাৰ কাৰ্ডত থকা ভোটাৰ নম্বৰটো এড কৰিব লাগিব। এড টু ফেমিলি ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ ৰিলেশ্যনটো ইয়াতে আপোনাৰ এণ্টাৰ কৰিব লাগিব। ৱাইফ, ব্ৰাদাৰ, মাদাৰ, ফাদাৰ যি হয় ৰিলেশ্যনটো ক্লিক কৰিব, যি তেওঁৰ আপোনাৰ নিজৰ ৰিলেটিভৰ। তাৰপিছত আপুনি এড মেম্বাৰ ক্লিক কৰি নেক্সট পেজত গুচি যাব। তাৰপিছত আপোনালোকে হেভ ইউ এডেড অল ফেমিলি মেম্বাৰ্ছ এনেকৈ লিখা থাকিব। তাতে আপোনালোকে য়েছ অপশ্যনটো ক্লিক কৰি ছাবমিট কৰিব। ডু ইউ ৱান্ট টু মাৰ্ক পাৰ্চন উইথ ডিছেবিলিটি, বিকলাংগ নেকি, য়েছ বা ন' দিব। যদি নহয় তেতিয়া ন' ক্লিক কৰিব। তাৰপিছত ক্লিক হেয়াৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এইখন পেজ আহিব। তলত আপোনালোকৰ ডিটেইলছখিনি ওলাই থাকিব। তাতে আপোনালোকে কাৰেক্ট যদি আছে কাৰেক্ট অপশ্যনত ক্লিক কৰিব, নহ'লে শুধৰণি কৰি ল'ব পাৰিব ইটো অপশ্যনত গৈ। তাৰপিছতে ছেইম আপোনাৰ ৰিলেটিভৰ ডকুমেণ্টটো ছাবমিট কৰিব লাগিব, আগত কৰাৰ দৰে, আপোনাৰ নিজে কৰাৰ দৰে। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। তাৰপিছত আমি হোম পেজত আকৌ যাম। আকৌ ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰামত ক্লিক কৰিম। ফেমিলি লিষ্টিং এণ্ড অথেণ্টিকেশ্যনত ক্লিক কৰিলে আপোনাৰ ফেমিলিৰ ডিটেইলছখিনি চাব পাৰিব। তাতে ক্লিক কৰিব। ফেমিলি ভেৰিফিকেশ্যনত ক্লিক কৰিব। ডিটেইলছখিনি আপোনাৰ আহি যাব। তাতে আপোনাৰ ছাবমিটেড বুলি দেখুৱাব, তাৰমানে আপোনাৰ ভোটাৰ ভেৰিফিকেশ্যন ছাবমিট কৰা হৈ গৈছে বুলি আপোনালোকে দেখি পাব। ফ্ৰেণ্ডছ, মই ভিডিঅ'টো বেছি দীঘল হ'ব বাবে এজন ফেমিলি মেম্বাৰকহে এড কৰাটো দেখাইছোঁ। যদি আপোনালোকৰ ভিডিঅ'টোৰ ওপৰত কিবা কনফিউজন আছে তেন্তে কমেণ্টছ কৰিব, মই বুজাই দিম। আপোনালোকে নিজে কৰিব যদি অসুবিধা পায় তেন্তে আপোনালোকৰ ওচৰৰ কমন ছাৰ্ভিচ চেণ্টাৰত গৈ ভোটাৰ ভেৰিফিকেশ্যনটো কৰি ল'ব পাৰিব। অ'কে ফ্ৰেণ্ডছ, আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।